নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা মই সোফা মেকঅভাৰ ভিডিঅ' য'ত দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি অলপো পইচা খৰচ নকৰাকৈ ঘৰত থকা বস্তুৰে কেনেকৈ সোফাখনৰ ৰূপটো সলনি কৰিব পাৰোঁ হেতুকে মই দেখুৱাব বিচাৰিছোঁ। ইয়াৰ বাবে মই এখন ডাবল বেড সাইজৰ বেড কভাৰ ইউজ কৰিম। সোফাখনৰ সম্পূৰ্ণ ৰূপটোৱে সলনি হৈ গ'ল। আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু যিসকল নতুন দৰ্শকে চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আজিলৈ আহোঁ, ধন্যবাদ।